এছামিজ অল এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম বৰ্তমান সময়ত ব্যৱহৃত হোৱা টাইপ চি চাৰ্জাৰ কি বা ইয়াৰ ব্যৱহাৰ কিয় অধিক হৈ পৰিছে। বৰ্তমান সময়ত টাইপ চি চাৰ্জাৰ ব্যৱহাৰ কেনেদৰে কৰা হয় বা এইটো কোম্পানী কেনেদৰে বনাইছে সেই বিষয়ে আমি আলোচনা কৰিম। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, টাইপ চি চাৰ্জাৰ বৰ্তমান সময়ত অধিক ব্যৱহৃত হৈ পৰিছে। ইয়াৰ মেইন কাৰণটো হৈছে টাইপ চি চাৰ্জাৰৰ জৰিয়তে অধিক কম সময়ৰ ভিতৰত আমি চাৰ্জ অতি সোনকালে কৰিব পাৰোঁ। আমাৰ মোবাইলত থকা চাৰ্জ আমি অতি সোনকালে 50%, 60% বা 80%লৈ চাৰ্জ কৰিব পাৰোঁ। আপুনি ক'ৰবালৈ যাবলৈ ওলাইছে, মোবাইলত বৰ্তমানলৈকে ধৰা হ'ল 10% চাৰ্জ আছে, তেতিয়া আপুনি অতি সোনকালে টাইপ চি চাৰ্জাৰৰ জৰিয়তে কি কৰিব পাৰে, চাৰ্জ কৰি লৈ যাব পাৰে মোবাইলটো। কিন্তু পূৰ্বৰ যিটো আমাৰ USB চাৰ্জাৰ আছিলে, তাৰ জৰিয়তে চাৰ্জ কৰিব লাগিলে 1.5 ঘণ্টা 2 ঘণ্টাৰ প্ৰয়োজন হৈছিলে। কিন্তু বৰ্তমান বিভিন্ন ধৰণৰ টাইপ চি চাৰ্জাৰ ওলাইছে। 18 ৱাট, 19 ৱাট, 20 ৱাট, 22 ৱাট এনেধৰণৰ টাইপ চি চাৰ্জাৰ বৰ্তমান দেখিবলৈ পোৱা যায়। বৰ্তমান সময়ত টাইপ চি চাৰ্জাৰৰে ব্যৱহাৰ অধিক কিয় ব্যৱহাৰ কৰা হৈছে? এই চাৰ্জাৰৰ জৰিয়তে মই ইতিমধ্যে ক'লো, এই চাৰ্জাৰৰ জৰিয়তে অতি কম সময়ৰ ভিতৰত আমি মোবাইল চাৰ্জ কৰিব পাৰোঁ। বা টাইপ চি চাৰ্জাৰ মূলতঃ আমাৰ মোবাইলত থকা যিবোৰ ডাটা, সেই ডাটাসমূহ ট্ৰেন্সফাৰিং কৰাৰ বাবে কম সময়ত ট্ৰেন্সফাৰ কৰিব পাৰি। ভিডিঅ'জ হওক, ফটোজ হওক, বা বৰ্তমান সময়ত মোবাইলবোৰ বেছিভাগ ইণ্টাৰনেল মেমৰি বা ইণ্টাৰনেট ষ্ট'ৰেজতে ফটো, ভিডিঅ' বা বিভিন্ন ধৰণৰ ফাইলসমূহ সংৰক্ষিত কৰি ৰখা হয়। সেই ডাটাসমূহ বেলেগ এটা লেপটপ বা বেলেগ এটা মোবাইলত কনভাৰ্ট কৰাৰ বাবে টাইপ চি চাৰ্জাৰৰ জৰিয়তে আপুনি অতি সোনকালে ডাটাসমূহ ট্ৰেন্সফাৰ কৰিব পাৰে। সেইবাবে টাইপ চি চাৰ্জাৰৰ ব্যৱহাৰ বৰ্তমান অধিক হৈ পৰিছে। বৰ্তমান নতুনকৈ কোম্পানীসমূহে যিবোৰ মোবাইল উলিয়াইছে, সেই মোবাইলসমূহৰ সকলোতে টাইপ চি চাৰ্জাৰৰ ছিষ্টেম দিয়া হৈছে। টাইপ চি চাৰ্জাৰৰ মূলতঃ 24টা পিন থাকে। তাৰ ভিতৰত যিবোৰ পিন টাইপ চি চাৰ্জাৰৰ, এই টাইপ চি চাৰ্জাৰৰ পিন 24টা থাকে। আৰু এই চাৰ্জাৰৰ চিমেট্ৰিকেল, দুয়োটা ছাইড চিমেট্ৰিকেল, অৰ্থাৎ টাইপ চি চাৰ্জাৰৰ কোনো নিৰ্দিষ্ট প্লেচ নাই বা আমি এনেকৈ মোবাইলটোত লগাব লাগিব সেই কথা বুলি একো নাই। ডাইৰেক্টলি আমি কি কৰিব পাৰোঁ, টাইপ চি চাৰ্জাৰ মোবাইলটো ডাইৰেক্টলি আমি নচোৱাকৈ লগাই দিব পাৰোঁ। কাৰণ টাইপ চি চাৰ্জাৰৰ যিটো টাইপ চি চাৰ্জাৰৰ যিটো পিন থাকে, এই পিনটো চিমেট্ৰিকেল, বথ ছাইড আৰ চিমেট্ৰিকেল। চ' আমি কি কৰিব পাৰোঁ, ইয়াক আমি চাৰ্জাৰ পাত নচোৱাকৈ, মানে বেছি লক্ষ্য নকৰাকৈ আমি মোবাইলত চাৰ্জটোত লগাব পাৰোঁ। টাইপ চি চাৰ্জাৰটোৰ ব্যৱহাৰ সেইবাবে বৰ্তমান অধিক হৈ পৰিছে। গতিকে ভিডিঅ'টো দীঘলীয়া নকৰোঁ। এইখিনি টাইপ চি চাৰ্জাৰৰ ব্যৱহাৰটো মূলতঃ অতি সোনকালে আমি ডাটাসমূহ ট্ৰেন্সফাৰ কৰিব পাৰোঁ বা মোবাইলত থকা যিবোৰ ভিডিঅ'জ বা ফটো, এইসমূহ আমি আনকি HDMI লৈ আমি ট্ৰেন্সফাৰ কৰিব পাৰোঁ এই টাইপ চি চাৰ্জাৰৰ জৰিয়তে। টাইপ চি চাৰ্জাৰৰ জৰিয়তে মোবাইলৰ পৰা লেপটপলৈ ভিডিঅ'জ, ফটোজ ট্ৰেন্সফাৰ কৰাৰ অতি সোনকালে হৈ পৰে। বৰ্তমান সময়ত যিবোৰ MI, ভিভ', অপ্প' সকলোবিলাক মোবাইলৰ ক্ষেত্ৰতে টাইপ চি চাৰ্জাৰ প্ৰযোজ্য কৰা হৈছে, মানে ব্যৱহাৰ কৰা হৈছে বৰ্তমান সময়ত। গতিকে আপোনালোকেও হয়তো বৰ্তমান টাইপ চি চাৰ্জাৰ ব্যৱহাৰ কৰি আছে। যিসকলে নেজানে সেইসকলৰ বাবে মই এই ভিডিঅ'টো বনালোঁ। টাইপ চি চাৰ্জাৰৰ যিটো এডাপ্টাৰ, সেই এডাপ্টাৰটো বৰ্তমান ৱাটটো বেছি হৈছে, মানে পাৱাৰটো বেছি, 22 ৱাট, 20 ৱাট বা 19 ৱাট বা 18 ৱাট এনেধৰণৰ টাইপ চি চাৰ্জাৰ বৰ্তমান বজাৰত কোম্পানীয়ে উলিয়াই দিছে। গতিকে ভিডিঅ'টো ইমানেই, আজিলৈ ইমানেই। ধন্যবাদ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা ঘণ্টা বটনটো টিপিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।